নমস্কাৰ আমি আজি এই ভিডিঅ'ত আৰম্ভ কৰিম ত্ৰিকোণমিতিৰ ক্লাছ 10 ৰ এটা গুৰুত্বপূৰ্ণ অধ্যায় যেটো হৈছে ত্ৰিকোণমিতি ত্ৰিকোণমিতিৰ বেছি গভীৰতাত যোৱাৰ আগতে আমি তাৰ লগত জড়িত যিখিনি বেসিক কথা সেইখিনি আগতে জানি লওঁ ত্ৰিকোণমিতিৰ কিছুমান আমি টাৰ্মিনোলজি বা শব্দ ব্যৱহাৰ কৰোঁ যিবিলাকৰ সৈতে পৰিচয় হোৱাটো অতি আৱশ্যকীয় সো সেইকেইটা হৈছে সাইন কস টেন কট সেক আৰু কোসেক এই গোটেইখিনি কথা বুজিবলৈ আমি এটা ত্ৰিভুজ অঙ্কন কৰিছো সেই ত্ৰিভুজটো হৈছে ABC ত্ৰিভুজ ট্ৰায়াঙ্গল ABC ইয়াতে এংগল C টো হৈছে 90 ডিগ্ৰী অৰ্থাৎ সমকোণ AB বাহুডাল হৈছে অতিভুজ আৰু B কোণ সাপেক্ষে BC বাহুডাল হৈছে আপোনাৰ ভূমি এতিয়া আমি এই বস্তুখিনি ত্ৰিভুজটোৰ পৰা আমি ত্ৰিকোণমিতিৰ যিকিটা টাৰ্ম আছে sin cos tan cosec sec cot এই গোটেইখিনি কেনে ধৰণে উপস্থাপন কৰিম সেই বিষয়ে জানো আহক প্ৰথমতে আমি sin of angle B টো লৈছো angle B ৰ যদি sin লওঁ আমি এই কোণটোৰ তেতিয়া আমি তাক কেনেকৈ লিখিব উপস্থাপন কৰিব পাৰো sin B যুগলটো লম্ব ডিভাইডেড বাই অতিভুজ ইয়াতে লম্ব হ'ব B ৰ অপোজিট যিটো বাহু আছে AC হেতু হ'ব B কোণ সাপেক্ষে লম্ব আৰু অতিভুজ হ'ব ইয়াতে AB গতিকে আমি লিখিছো লম্ব বাই অতিভুজ অৰ্থাৎ sin B যুগলটো AC by AB ঠিক তেনেদৰে আমি cos B লিখিছো cos B টোত আমি কেনেকৈ উপস্থাপন কৰিছো ভূমি বাই অতিভুজ ইয়াতে কোণ B সাপেক্ষে ভূমি হৈছে আপোনাৰ BC বাহুডাল আৰু অতিভুজ হৈছে AB গতিকে আমি ভূমি ডিভাইডেড বাই অতিভুজ লিখিছো cos B মানে আৰু তাক আমি এনেকৈ লিখিছো BC যেটো হৈছে ভূমি আৰু AB হৈছে অতিভুজ ঠিক তেনেকৈ আমি tan of angle B লিখিলে কি লিখিম কেনেকৈ উপস্থাপন কৰিম tan of angle B যুগলটো কি লিখিছো লম্ব ডিভাইডেড বাই ভূমি অৰ্থাৎ কোণ B ৰ সাপেক্ষে লম্ব হৈছে AC আৰু ভূমি হৈছে BC গতিকে লিখিছো AC ডিভাইডেড বাই BC ঠিক তেনেদৰে আমি cosec লিখিম cosec of angle B cosec টো কি হয় সাইনৰ বিপৰীত হয় অৰ্থাৎ অপোজিট সো cosec মানে আমি কি লিখিব পাৰো cosec B যুগলটো লিখিব পাৰো 1 by sin of B অৰ্থাৎ যাক আমি ৰেচিপ্ৰকেল বুলিও ক'ব পাৰো 1 by sin of B sin B ইতিমধ্যে আমি উলিয়াই থৈ দিছো এটো AC by AB গতিকে ইয়াৰ ৰেচিপ্ৰকেল হ'ব কি AB by AC ইয়াতে আছিল AC by AB গতিকে ইয়াৰ উল্টাটো হ'ব AB by AC ঠিক তেনেদৰে sec B টো লিখিব পাৰো আমি 1 by cos of angle B ইয়াতে আমি cos of angle B টো কি পাইছিলো BC divided by AB পাইছিলো গতিকে ইয়াৰ উল্টাটো হ'ব AB divided by BC ঠিক তেনেদৰে cot B টো আমি কেনেকৈ লিখিব পাৰো cot B যুগলটো লিখিব পাৰো 1 by tan of B অৰ্থাৎ tan B টো আমি কি পাইছিলো AC divided by BC গতিকে ইয়াৰ উল্টাটো হ'ব BC divided by AC সো এইখিনি হৈছে ত্ৰিকোণমিতিৰ অতি প্ৰয়োজনীয় আৰু লাগতিয়াল বস্তু ইয়াৰ পিছত আমি আলোচনা কৰিম ত্ৰিকোণমিতিৰ এই বিভিন্ন শব্দ যিবিলাক আছে cos sin tan cosec sec cot ইয়াৰ লগত আমি কিছুমান এংগল দিম সেই এংগল বিলাকৰ মান কিমান হ'ব সেই বিষয়ে এখন তালিকা আছে এই তালিকাখন আমি প্ৰস্তুত কৰি লম আৰু লাহে লাহে আমি চেপ্টাৰটোৰ পৰা দুই এটা আমি যিবিলাক অংক দিয়া আছে ইয়াৰ লগত জড়িত সেইবিলাক কৰিবলৈ চেষ্টা কৰিম সো আজিলৈ এইখিনিয়ে ধন্যবাদ